মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ লেচন 3 অসমীয়া ভাষাৰ বিকাশৰ কথা। 2 নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ দিয়া। এতিয়া কটো আছে, নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো হ'ব, নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। খটো আছে, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰটো হ'ব, হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। গ প্ৰশ্নটো আছে, অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰটো হ'ব, যিবোৰ সাহিত্য লিখিত নহয় বৰং মানুহে মুখে মুখে প্ৰচলিত তেনে সাহিত্যক অলিখিত বা মৌখিক সাহিত্য বোলা হয়। ঘটো আছে, ভাষাৰ দুটা উপাদানৰ নাম লিখা। উত্তৰটো হ'ব, ভাষাৰ দুটা উপাদানৰ নাম হৈছে শব্দ আৰু বাক্য। 9 নম্বৰ প্ৰশ্নটো আছে, অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? উত্তৰটো হ'ব, অসমীয়া ভাষাটোৱে 10ম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম চটো আছে, অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰটো হ'ব, অসমীয়া শব্দটোৰ ব্যৱহাৰ ইংৰাজৰ আমোলত বেছিকৈ হৈছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। ত্ৰয়োদশ স্থানীয় নিগাজী স্বকীয় আমোল আৱাসভূমি উপাদান অলিখিত অনুকৃতি। ত্ৰয়োদশ 13 সংখ্যক স্থানীয় স্থায়ী নিগাজী চিৰস্থায়ী স্বকীয় নিজা আমোল কোনো অধিপাতিয়ে শাসন কৰা কাল আৱাসভূমি বাসভূমি উপাদান উপকৰণ অলিখিত লিপিবদ্ধ নোহোৱা অনুকৃতি অনুকৰণ। 4 নম্বৰ প্ৰশ্নটো চোৱা, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। উত্তৰটো হ'ব, ভাষাৰ পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আছে। 7ম শতিকাৰ মানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একেই ভাষাৰ প্ৰচলন আছিল। তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল। তেনেকৈ অসমীয়া ভাষাৰ স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল। 6 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। আৰু শব্দকেইটা আছে, সুন্দৰ প্ৰচলিত স্থানীয় ৰচিত পৰৱৰ্তীত বিকশিত। এতিয়া উত্তৰটো আছে, সুন্দৰ সৌন্দৰ্য প্ৰচলিত প্ৰচলন স্থানীয় স্থান ৰচিত ৰচনা পৰিৱৰ্তিত পৰিৱৰ্তন বিকশিত বিকাশ। 8 নম্বৰ প্ৰশ্নটো আছে, তলৰ শব্দবোৰৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। এতিয়া প্ৰথমটো আছে, ধুনীয়া সুন্দৰ প্ৰাচীন পুৰণি পুথি কিতাপ নিগাজী স্থায়ী পূৰ্বতে আগতে সামৰণি শেষ। 10 নম্বৰ আছে, বাক্য ৰচনা কৰা। প্ৰথমটো আছে, মিচিকিয়াই। গীতাই কল্পনাৰ কথা শুনি মিচিকিয়াই হাঁহিলে। পিছৰটো আছে, চেনেহী চিৰ চেনেহী মোৰ ভাষাৰ জননী। তাৰপিছত আছে, পুৰণি প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি। পিছত আছে, ধন্যবাদ হীনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক ৰাহুলক ধন্যবাদ ক'লে। সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য ৰচনাৰ বাবে সাহিত্যৰ্থী উপাধি লাভ কৰিছিল। যুগে যুগে ভাষাৰ পৰিৱৰ্তন ঘটি আহিছে।